বৰ্তমান আমি কলিকতাৰ ষ্টেচনত আছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া হায়দৰাবাদলৈকে যাম আৰু আমাৰ ইয়াত ট্ৰেইন আহি পালে তো আমি ট্ৰেইনত উঠি হিমাংশু আৰু মই কিবা এটা খাই ল'লোঁ যিহেতু ট্ৰেইনখন আবেলি চলিছিলে আৰু এতিয়া ৰাতিও ভালেখিনি সময় হৈ গ'ল আৰু ভোক লাগিছিলে গতিকে আমি ভাত পানী খাই এতিয়া শুই দিম তো ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ গুড মৰ্ণিং গাইজ গুড মৰ্ণিং আমি বৰ্তমান পাই গ'লোঁ বিজয়ৱাড়া আৰু বিজয়ৱাড়াত এতিয়া নামিম আৰু ইয়াতে আমি কিবা কিবি খাই ল'ম মানে শুয়ে আছিলোঁ কালিৰ পৰা উঠাই নাই এতিয়াহে উঠিছোঁ মানে এতিয়া আৰু বিজয়ৱাড়া ষ্টেচনত ৰ'ম সেইকাৰণে আমি ইয়াতে খাম আৰু তেতিয়াৰ পৰা ইয়াতে ৰখি আছে কি বা চাই আছে ইহে জানে कैसा लगा बहुत अच्छा लगा कहाँ पे जा रहे हो आप सिकंदराबाद हम भी वहाँ पे जा रहे हैं सिकंदराबाद अभी विजयवाड़ा में रुकेगा ना आप हाँ खाना खाएगा विजयवाड़ा यहाँ ষ্টেচন পাই গ'লোঁ আমি ৰেলৰ ট্ৰেকবিলাক আছে ইয়াতে ধুনীয়াকৈ ইয়াতে মানে ট্ৰেইনৰ লাইনবিলাক এনেকৈ চেঞ্জ হয় আৰু ইয়াতে আমি বৰ্তমান বিজয়ৱাড়া ষ্টেচনত আছোঁ আৰু বিজয়ৱাড়া ষ্টেচনত আমি কিবা খাবৰ কাৰণে ৰৈছোঁ কিয়া हाँ कौनी ओ भैया कितना प्राइस कितना है 50 रुपया हाँ ओके हो जाएगा माँ ब्रो ऐसे हरिपुरा को कहाँ से आए हो तो मुर्शिदाबाद वो बंगाल से ना वेस्ट बंगाल में बंगाल से हमारे साथ ही है बहुत अच्छा लड़का है एकदम शुरू से हमारे साथ ही है अभी तक तो हम जहाँ पे जाएंगे ये भी वहाँ पे ही जाएगा है कि नहीं बोलो पिठा सुंगा के बारे में बोलो पिठा सुंगा हाँ पिठा सुंगा कैसे बनाते हैं हाँ एक बांस लेता है एक बांस उसके अंदर क्या डालते हैं चावल बोनी चावल बोनी चावल आतप चाल वाला बांग्ला अटक चाल डाल के पिसते हैं भांगे जाए पूरे कर दे गुरे गुरे ना उसको अंदर चावल खुशा रहता है उसके बाद वो बांस होपा रहता है होपा मतलब ऊपर एक खेर का पत्ता रख के ऐसे खुशाता है उसके बाद उसको फायर करते हैं हाँ फायर करके वो पिठा सुंगा हो जाता है और उसको बाती भरा के खा लेता है बांग्लों को मिस करेंगे ना मिस करोगे बोल नहीं कर सकते बोलो जय आयसम जय आयसम जय आयसम जय आयसम তুমি কেমন আছে ভালো তুমি কেমন আছো আমি খুব ভালো আছি তুমি খাওয়া দাওয়া করেছো मतलब खाना खाया খানা খাই আমি খাওয়া দাওয়া কৰিছো मतलब खाওয়া দাওয়া করেছি আচ্ছা কলিকতাৰ পৰা আমাৰ লগত ইয়ে একেলগে আহিছে হিমাংশু আৰু মোৰ লগত পুৰা দোস্তি হয় দেউতাকো আছে ইয়াৰ আৰু ইহঁত গৈ আছে হায়দৰাবাদলৈকে আৰু ইমান মৰমীয়া ল'ৰাজন কম সময়ৰ ভিতৰতে আমাৰ লগত ইমান ধুনীয়াকৈ মিলি গৈছে আৰু এয়া তাৰ দেউতাক আৰু সি হায়দৰাবাদলৈকে গৈ আছে দেউতাকে কিন্তু হিন্দী ক'ব নাজানে সেইকাৰণে এনেকৈ আৰু হাই কৰিছে बाय बाय टाटा फिर मिलेंगे ठीक है আমি এটা সিকান্দাৰাবাদ ষ্টেচন আহি পালোঁ আৰু ইয়াৰ পৰা আমাৰ নিব আহিব আমাৰ বন্ধু এজনে কিন্তু সি এতিয়া আহিব পাৰে নোৱাৰে সেইটোৱে কথা সি আহিম বুলি কৈছিলে বাৰু তাৰ ৰুম ইয়াৰ পৰা 16 কিলোমিটাৰ দূৰ আছে বাৰু হিমাংশু হেৰি কোচ আহিবনে নাই ঠিক আছে আমি তাক ওলাই লৈ কেনে আপোনালোকক দেখুৱাই আছোঁ বাৰু আমি কোচদাক কল কৰিলোঁ মোৰে বন্ধু বাৰু বিশ্বনাথ চাৰিআলিৰ সি এতিয়া মানে বিজি আছে তাৰ অফিচত মানে সেইকাৰণে আহিব নোৱাৰে এতিয়া বৰ্তমান তো আমি এতিয়া উবেৰ বুক কৰি কেনে তাৰ ৰুমলৈকে যাম তাৰ আগতে কিবা এটা খাই লওঁ কাৰণ বহু সময় হ'ল খোৱাই নাই একো তো হিমাংশু আমি অলপ আগত খাওঁ নেকি গৈ কেনে ঠিক আছে আৰু চাউথ এৰিয়া ষ্টেচন ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ চাউথত থেংক ইউ এতিয়া আমি হায়দৰাবাদৰ বিৰিয়ানী খাব ওলাইছোঁ আৰু এয়া হিমাংশুৰ মই খাব ওলাইছোঁ হায়দৰাবাদৰ বিৰিয়ানী भैया इस होटल का नाम क्या था अपूर्वा तेलुगु डेलिकेटस ओके अपूर्वा तेलुगु डेलिकेटस ओके ठीक है चिकेन कारि और तो কি আছিল हाँ नंबर सांबार
হিমাংশু মানে আগতে আহিছে 2-বাৰ 3-বাৰ তো ই গম পাইছে মানে খোৱাবিলাকৰ নামবিলাক তো এইটো হৈছে চাম্বাৰ চিকেন কাৰী বিৰিয়ানী হা ইয়াতে খানা খালোঁ খাই ভাল লাগিলে কিন্তু অলপ জ্বলা আমাৰ তাতকৈ বেছি ইয়াতে জ্বলা আছে তো ভাইয়া आपका नाम आशीष आशीष आपका कहाँ से हो उड़ीसा यहाँ पे कब से रहे हो 15 साल और अच्छा लगा आपको मिलके आपको मैं वीडियो सेंड कर दूंगा आप देख लेना एक बार খোৱা লোৱা কৰিলোঁ আৰু খোৱা লোৱা কৰি এতিয়া বাহিৰত ওলাই আছোঁ আৰু এতিয়া উবৰ এখন বুক কৰিব লাগিব এতিয়া 6টা বাজিলে ইয়াত আন্ধাৰ হোৱা নাই বাৰু ইয়াতে অলপ দেৰিলৈকে হ'বতো আন্ধাৰ জাষ্ট উঠিলোঁ আৰু এয়া ভাই আছে भाई आपका नाम रघु ठीक है गाड़ी में देखा ही आपका नाम फिर भी आपका घर आपका घर यहाँ पे ही है ना इधर से है हाँ ठीक है तो এতিয়া আমি গৈ আছোঁ কি আছিলে নামটো জাগাখিনিৰ নামটো লিঅ'নিয়া আচ্ছা আচ্ছা ঠিক বাই বাই ভাই বাই বাই ঠিক আছে সম্পূৰ্ণ 6 বছৰৰ পিছত মই কোচদাক লগ পালোঁ আৰু কোচদাক লগ পাই আমি বহুত হেপী বহুত দিনৰ মূৰত লগ পালোঁ কোচদা আৰু এয়া কোচদা মানে চাউণ্ডবিলাক কাটি দিব দিছে মানে কোচদাল লাজ কৰে আৰু এয়া কোচদাৰ গাড়ীত উঠি আমি কোচদাৰ ৰুমলৈকে গৈ আছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত লগ পাই আছোঁ আৰু এইটো ভিডিঅ' বহুখিনি দীঘল হৈ গ'ল গতিকে আৰু দীঘল নকৰোঁ তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই থেংক ইউ ছ' মাছ জয় অসম